নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজিৰ আন এটা নতুন ভিডিঅ'লৈ। হয় বন্ধু বান্ধৱীসকল, আজি অৰ্থাৎ 15 অক্টোবৰ তাৰিখে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এক বিশেষ ঘোষণা কৰিছে যে ৰাজ্যত অচিৰেই হ'বলৈ গৈ আছে এক শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। হয় বন্ধু বান্ধৱীসকল, আজি এক সংবাদমেল সম্বোধন কৰিবলৈ গৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে এক ঘোষণা কৰিছে। প্ৰথমে চাই লওঁ বলক কি ঘোষণা কৰিছিলে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই। আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছো। শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া হৈ গৈছে আৰু এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব। আমি ভেকেঞ্চি যিখিনি আছে এইখিনিও আমি পূৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু হয় বন্ধু বান্ধৱীসকল, এতিয়া মূল কথাটো হ'ল যে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কেতিয়াৰ পৰা হ'ব আৰু এই নিযুক্তি প্ৰক্ৰিয়াৰ পূৰ্বতে ৰাজ্যত টেট অনুষ্ঠিত হ'ব নেকি? হয় বন্ধু বান্ধৱীসকল, ইয়াৰ কোনো অফিচিয়েল খবৰ নাই যদিও আমি আশা কৰিব পাৰোঁ যে 2022 চনৰ ভিতৰতেই অৰ্থাৎ ডিচেম্বৰ মাহৰ ভিতৰতেই ৰাজ্যত টিচাৰ ইলিজিবিলিটি টেষ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ডিচেম্বৰ মাহত নহ'লেও জানুৱাৰী 2023 চনৰ ভিতৰত ৰাজ্যত টেট অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যিটো নিযুক্তি প্ৰক্ৰিয়া সেই জানুৱাৰী মাহৰ প্ৰথম ফালৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি আমি 31 মাৰ্চ 2023 পূৰ্বতেই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি আশা কৰিব পাৰোঁ। হয় বন্ধু বান্ধৱীসকল, আজি এইটোৱে খবৰ আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় অসম।